সমালোচনাৰ এটা লিমিট থকা উচিত। কিছুমান কথা দেখি বেয়া লাগে কাৰণে আজি ক'ব উঠিছোঁ। মানে বস্তুটো কেনেকুৱা, মই এটা কথা কওঁ, মই কোনো পলিটিকেল পাৰ্টিৰ কথা কোৱা নাই, মই নহয়ো কোনো পলিটিকেল পাৰ্টিৰ সদস্য বা কোনো পলিটিকেল পাৰ্টিক মই ছাপোৰ্ট, মানে সেইবিলাক কথা নহয়, পলিটিকেলৰ কথাই নহয় এইটো। মই ভিডিঅ'টো চাওক, মই কৈ আছোঁ, আমাক অসমখনক 3জন মানুহৰ কাৰণে বাহিৰৰ মানুহে চিনি পায় বা পাই আহিছে বা পাইছিল। 3জন মানুহ, মই ক'ব যে 3জন মানুহ, হয়তো আপোনালোকেও জানে। ডক্টৰ ভূপেন হাজৰিকা ছাৰ, তেওঁ আজি নাই, আজি বহুত বছৰ আগৰ পৰা তেওঁ আমি হেৰুৱাই পেলালোঁ। অসমৰ এটা হীৰা আছিল তেওঁ, ভাৰত ৰত্ন ডক্টৰ ভূপেন হাজৰিকাদেৱ। তাৰপিছত আমি জানো ঈশ্বৰ পুত্ৰ জুবিন গাৰ্গৰ কথা। ঈশ্বৰ পুত্ৰ জুবিন গাৰ্গ, তেওঁ আজি নাই আমাৰ মাজত। তাৰপিছত মই ক'ব আহিছোঁ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। এই 3জন মানুহ, কিন্তু বৰ্তমান আছে আমাৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ আমাৰ মাজত আছে। কিন্তু আমি এই মানুহজনক ইমান ট্ৰোল কিয় কৰোঁ, ইমান কিয় বেয়া পাওঁ? আমি নিজৰ মানুহকে নিজে ট্ৰোল কৰি আছোঁ, কাৰণ কি? মই 3জন মানুহৰ কথা ক'লোঁ, জুবিন গাৰ্গ, ভূপেন হাজৰিকা আৰু হিমন্ত বিশ্ব শৰ্মা। জুবিন গাৰ্গৰ ফটো মোৰ ইয়াতে মই দেখাই দি আছোঁ হা। জুবিন গাৰ্গৰ ফটো, জুবিন দাৰ ফটো আছে। জুবিন দাক যেতিয়া মানুহে দেখা পায় সেৱা কৰে, জুবিন গাৰ্গ, জুবিন দা ইয়া সেৱা কৰে। আৰু বাহিৰৰ মানুহে বহুত মানুহ শুনিছোঁ মই, ইয়া আছাম কা চিএম, মামা মই আপোনাক ফটো দি আছোঁ। এনেকুৱা মানুহ আছে, ব্ৰাজিলৰ মানুহ, কেনেকৈ জানো নাজানো, মামা চিএম, মামা মই ফটো দি আছোঁ, আপোনালোক প্ৰুফ নক'ব কোন ব্ৰাজিলৰ মানুহ, কোন চাউথ আফ্ৰিকাৰ মানুহ, আপোনাৰ প্ৰুফ মই দি আছোঁ। ইটালীৰ মানুহ, জাৰ্মানী, মই ফটো দি আছোঁ আপোনালোকক, মোৰ ফটোৰ লগত দি আছোঁ। তেনেকৈ কয়, মামা বুলি কয়। কিন্তু আমি সেই মানুহজনক আমি ৰেচপেক্ট দিব নাজানো। জুবিন দা নাই, ভূপেন হাজৰিকাদেৱ নাই, এতিয়া মামা আছে। 3জন মানুহক কাৰণে অসমক চিনি পায় বাহিৰৰ মানুহে। আজি সেই মামাৰ কাৰণে, আজি PM-ৰ যেতিয়া কথা হ'লে যে নেক্সট PM কোন হ'ব, নৰেন্দ্ৰ মোদীৰ পাছত নেক্সট PM কোন হ'ব, CM সকলৰ মাজত 2টা মানুহৰ নাম আহে, যোগী আদিত্যনাথ UPৰ CM আৰু অসমৰ CM হিমন্ত বিশ্ব শৰ্মাৰ। কাৰণ কি? ইমানটো ষ্টেট আছে, ইমান মানে কি আছে, ইমান আগৰ অভিজ্ঞ CM আছে ইমান ষ্টেটৰ, কিন্তু তেওঁলোকৰ নাম কিয় নাহে? আমাৰ মামাৰ নাম যে আহে। কিয় ইমান কৰ্মদক্ষী হোৱাৰ পাছতো তেওঁক আমাৰ অসমৰ ৰাইজে মানে কি প্ৰতিদিনে ট্ৰোল কৰে? মই বিশেষকৈ আজি মই কথাটো কিয় ক'লোঁ, আজি বানপানীৰ কথা মই ক'ব খোজোঁতে মই ক'লোঁ, বানপানী হৈছে ঠিকেই আছে, বানপানীতো মামাক ট্ৰোল কৰে। এই মামাই কৈছে এইগিলে, বিজেপি কৈছে। আৰে মই বিজেপিৰ কথা ক'ব যাওঁ নাই, মই কোনটো কথা ক'ব আছোঁ, মামাক ট্ৰোল কিয় কৰে? প্ৰত্যেকটো কথাত মামাক ট্ৰোল কৰে। মই এটা কথা কওঁ, যদি বিজেপিৰো নেক্সট কোনোবা CM আহে এনেকুৱা কাম কৰিব নোৱাৰে। মামাই যিটো সাহসত, যিটো দমত, যিবিলাক কাম কৰিম বুলি কৰে, যিবিলাক কাম অসমৰ ৰাইজে দেখি আহিছে, যিটো দ্ৰুতগতিত কাম চলি আছে, সেইবিলাক উন্নয়ন বেলেগ CM-এ দমত কৰিব নোৱাৰে। আমি নিউজত দেখি থাকোঁ, গাড়ীখন লৈ যায় ৰাস্তাত, মানুহ পালে বেলেগ CM-এ নামি নলয়, কিন্তু তেওঁ নামি সাবটি লয় বুকুত। বেলেগ CM-এ কিজানি এনেকৈ কাম চলি থাকিলে চাব নাযায়, তেওঁ কিন্তু চাব যায়। আমি দেখি আছোঁ। তেওঁ বেয়া কাম কৰিব, বেয়া কাম মানুহৰ পজিটিভ নিগেটিভ থাকে, কিন্তু আমি নিগেটিভটো বেছি ভাবি লওঁ। তেওঁ কিমান ভাল কাম কৰিছে সেইটো নাচাওঁ, তেওঁ কিমান ভাল কাম কৰিছে সেইটো আমি তেওঁক চাবই নিবিচাৰোঁ। তেওঁ কিমান বেয়া কাম কৰিছে সেইটো আমি ট্ৰোল কৰি থাকোঁ। আৰে বানপানীত তেওঁৰ ভুল ক'ত, মই সেইটো বুজি নাপাওঁ। বানপানীটো গুৱাহাটীত আজিৰ বানপানী নহয়, এইটো বহুত আগৰ পৰাই চলি আহিছে। বানপানী হৈ আহি আছে। এটা কথা হয়, এতিয়া বৰ্তমান মানে কি প্লেইনফুল চিটি, মানে কি আৰু এতিয়া কামবিলাক হৈ আছে, কিন্তু বানপানীটো ৰোধ হোৱা নাই। কিন্তু তাৰ কাৰণে মামাক জগৰীয়া কৰিলে বেয়া কথা, ট্ৰোল কৰিলে বেয়া কথা। অসমৰ মানুহে আমি চিনিব পৰা নাই সেইজন মানুহক, যিমান দিন ৰাতি কষ্ট কৰে। তেওঁৰ এটা পডকাষ্ট মই চালোঁ, তেওঁ কিবা 2 নে 3 ঘণ্টা শুৱে বোলে, 2 নে 3 ঘণ্টা। ফেমিলিক লগ নাপায় ইলেকশ্যনৰ আগত, আৰু তেওঁক ইমান ট্ৰোল কৰোঁ, বা কিমান ট্ৰোল, ফেচবুক চাব নোৱাৰি, নিউজ চাব নোৱাৰি, ইমান ট্ৰোল, কেৱল ট্ৰোল আৰু ট্ৰোল। নিজৰ মানুহক আমি চিনি পোৱা নাই, ট্ৰোল কৰি আছোঁ। আৰে বাবা, মোক যদি এনেকৈ ট্ৰোল কৰে, আমি নৰিম সহ্য কৰিব ইমান। তেওঁ কিন্তু স্থিৰ হৈ আছে, তেওঁৰ সংকল্পত তেওঁ স্থিৰ হৈ আছে। অসমক ইণ্ডিয়াৰ 5খন ৰাজ্যৰ ভিতৰত এখন বনোৱাত তেওঁৰ সম্পৰ্কত তেওঁ স্থিৰ হৈ আছে। মই মামাক এটা কথাই কওঁ, তেওঁৰ কাম তেওঁ কৰি যাওক। অসমৰ ৰাইজে বকি থাকক, কৈ থাকক, তেওঁৰ কাম তেওঁ কৰি যাওক। কাৰণ
এনেকুৱা এজন CM আমি হয়তো নেক্সট টাইম নাপাওঁ, কেতিয়াও নাপাওঁ। জুবিন দাক আমি হেৰুৱালোঁ। জুবিন দাকো যেতিয়া ক'ৰবাত ফাংচনত দেখা পাইছিলোঁ, বেয়াকৈ গালি গালাজ পাৰা কিবি দেখা পাইছিলোঁ, কিন্তু যে সেইজন মানুহক আমি হেৰুৱাই বহুত বেদনা পাইছোঁ। মানুহজন জীয়াই থাকোঁতে সন্মান দিব শিকক। ট্ৰোল কৰি বানপানী হ'লে ট্ৰোল কৰিবি, ভূমিকম্প হ'লে ট্ৰোল কৰিবি, ৰাস্তাত ঠেকচা খাইছে ট্ৰোল কৰিবি, কাৰোবাৰ এক্সিডেণ্ট হৈছে ট্ৰোল কৰিবি। আৰে চব কি মামাৰে ভুল? চবতে কিয় ট্ৰোল কৰে? মানুহজন অলপতো শান্তিত থাকিব দিয়ক। বানপানীত মই পাই আছোঁ, এই মামাৰ ভুল। সেয়ে আৰু জীয়াই থাকোঁতে শান্তিত থাকিব দিয়ক মানুহজনক। অসমীয়াৰ এনেকুৱা দূৰদৰ্শী CM, এনেকুৱা সাহসী মনৰ শক্তিৰে কাম কৰিব পৰা CM কেতিয়াও নাপায়। যেনে জুবিন দাক আমি কেতিয়াও আৰু নাপাওঁ, তেনেকুৱা মানুহ আমি কেতিয়াও নাপাওঁ। তেনেদৰে এইজন মানুহৰ দৰে আমি সাহসী মানুহ কেতিয়াও অসমে নাপাওঁ। সেইবাবে কৈছোঁ, এতিয়াই অলপ এইবিলাক ট্ৰোল বাদ দিয়ক, মানুহজনক অলপ শান্তিত থাকিব দিয়ক। ধন্যবাদ।